মেইন বক্সটো তোমাৰ একো হোৱা নাই আছে নি চোৱা তোমাৰ ভাল পাৰ্চেলটো। হাই ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আজি ভিডিঅ'টো হ'ব মানে মোৰ লগৰ ছোৱালী এটাই ফ্লিপকাৰ্টৰ পৰা ৱাটচ অৰ্ডাৰ দিছে। তো এই ৱাটচটো এতিয়া আনবা যাম আছে সৰভোগত। যদি ৱাটচটো ভাল লাগে তেনেহ'লে ময়ো এটা অৰ্ডাৰ দিম, মোকো লাগে ধৰ তো এটা অৰ্ডাৰ দিম। তো এতিয়া যাম আমি সৰভোগত, পাৰ্চেলটো সৰভোগত আছে মানে সি বোলে অনলাইন পে'মেণ্ট কৰিছে ফ্লিপকাৰ্টত। তো কালি অৰ্ডাৰ কৰিছে আজি আহিছে মানে এতিয়া ৱাটচটো আনবা যাম, আনি মানে আপোনালোকৰ লগত আনবক্সিং কৰি দেখাম। যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এতিয়া যাম সৰভোগত, পাৰ্চেলটো আনিম আপোনালোকৰ আগত আৰু অডিয়েঞ্চৰ আগত আনবক্সিং কৰি দেখাম। তো এতিয়া ব'লক সৰভোগলৈ। অৰ্ডাৰ দিছিল ৱাটচটো এতিয়া কাম কৰি আছোঁ, দাম কৰিতে কিমান লৈছে কি ৱাটচটোতো দাম বহুত, এনে অলপ অফাৰত পালোঁ, মই অলপ কমতে পালোঁ অফাৰত। তো ৱাটচটো ভালেই ইউজ কৰি চাই আছোঁ ৱাটচটো অলপ জাষ্ট আনিব যাম কাৰণে অলপ অৰ্ডাৰটো পাৰ্চেল আহি পালোঁ, কেইজন মানুহ আনিছে অৰ্ডাৰটো, মই এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰি লৈ আছোঁ। সেইটো লিখি ল'লোঁ আৰু সাধাৰণতে জেনেৰেলি এইবাৰ মই প্ৰচেছত যাই থাকিম আৰু মই হেৰি 2000 টকা মই হেৰি কৰিব লাগিব, ফোনপে' কৰিব লাগিব। গোটেইখিনি এটা পে'মেণ্ট হ'ব, দুটা নহয়। তুমি দিলে হয় কেছ দিব লাগিব, নহ'লে গোটেইখিনি অনলাইনে দিব লাগিব। হয় নেকি? সেইকাৰণে ভাবিছোঁ তাৰমানে নোখোলাতে এতিয়া হ'ব ৰ'ব, মই গোটেইখিনি অনলাইন পে'মেণ্টে কৰিম। অনলাইন হয়, অনলাইন নহ'লে হেৰি তাৰমানে এটা বস্তু দুটা পে'মেণ্ট নহয়। মোৰ নিজৰ নাই কেপাচিটি, তাৰমানে মই থাকিলে মই দিলোঁ হয়, মোৰ বেংকিং চিষ্টেমটো মোৰ লগত নাই। আচ্ছা, খুলিম চোৱা পাৰ্চেলটো কিবা খোলা আছে নেকি, হয় চিল খোলা আছে নেকি চোৱা। নাই নাই নাই। গোটেইটো তোমাক মই খুলি দেখাই দি আছোঁ। এইটো কি মোবাইল, এই সৰু মোবাইল নে ডাঙৰ মোবাইল? মোবাইল নহয় এইটো ৱাটচ। ৱাটচ প্ৰভাইড কৰে এইবিলাক কি আপোনালোকৰ নিজেও নাজানে নেকি? নাচায় তাৰমানে আমাৰ সেইটো চোৱা কৰ্তব্য নাই, যেনেকৈ পষ্টমেনে আপোনাৰ চিঠি চাব নোৱাৰে, অঁ আমিও নোৱাৰোঁ ঠিক তেনেকৈ। সেইটো চোৱা আমাৰ দায়িত্বই নহয়। পাৰ্চেলটো খালি পাৰ্চেলটো আপোনালোকে প্ৰভাইড খালি কৰে। আমি লেভেলটো চাই মানে ক'ব পাৰোঁ, কিন্তু এইটো লেভেলত আমি সেইটোও ক'ব নোৱাৰোঁ, এইটো ৱাটচে আছে নে কি আছে আমি সেইটোও ক'ব নোৱাৰোঁ। কিছুমান লেভেলত গম পোৱা যায় যে এইটো কি এই প্ৰডাক্ট, এইটোত কিন্তু আমি সেইটোও গম নাপাওঁ। এইটো আচল বক্সটো পেকিং বক্সটো ডেমেজ নাই চোৱা, ডেমেজ চিল খোলা, চিলিংটো খোলাই নাই, গোটেইটো এইটো লোৱা যায়। তাৰমানে এতিয়া এইটোত কি আছে কি নাই মানে কথাটো হ'ল যিটো পে'মেণ্ট কৰিব এই অৰ্ডাৰটোৰ সেইটো মানে ফোনপে'ত নহয়, তো এতিয়া ক'ব কেছ ডেলিভাৰী কৰিব, তো এতিয়া কেছ ল'ব যাইছে, সেইটো প্ৰব্লেম হৈ গ'ল। তো এতিয়া হ'লে মানে আহি গ'ল কিউ আৰ ক'ডটো, এতিয়া পে'মেণ্ট কৰি দিব অনলাইনত। পেকিং ব্ৰেণ্ড ডেমেজ একো নাই, পেকিং ব্ৰেণ্ড ডেমেজ কিবা আছে নেকি একোতো নাপালোঁ। পাছ গতিকে তাৰ ফটো এটা পিকচাৰ সেইটো দি তোমাৰ আগত খুলিলোঁ কি
আনবক্সিং কৰি দিলে ভাল আৰু আনবক্সিং কৰি তাক দেখাই দিলোঁ পাৰ্চেলটো হয় নে নহয়। সি গম পাই গ'ল এতিয়া পাৰ্চেলটো হয়। কণ্টিনিউ। নাই পাছ কৰিলোঁ। এটা পিকচাৰ চাওঁ তোমাৰ হাততে লোৱা ভালকৈ ফটো ল'ম এটা মই গোটেইখিনি বস্তু লোৱা এইটা চাৰ্জাৰ কৰ্ডডাল লোৱা লগত ফাক ফাক কৰি লোৱা ফাক ফাক কৰি লোৱা। তো আমি এতিয়া পাৰ্চেলটো আনিলোঁ ঘৰত। এতিয়া পাৰ্চেল আনবক্সিংটো আপোনালোকক দেখি আছোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টত লগিন আনবক্সিংটো চাওক। হাই ফ্ৰেণ্ডছ, আমি পাৰ্চেলটো আহি পালে আমাৰ হাতত বৰ্তমান আমাৰ জাগাত আহি পালে পাৰ্চেলটো। এতিয়া আমি পাৰ্চেলটো খুলিম চাম, আমাৰ মতে চাম আৰু তেখেতে দেখালে কিন্তু আমাৰ শান্তি নহ'ল না, আমাৰ মতে চাবই লাগিব। আমি পাৰ্চেলটো খুলিম, আমাৰ মতে চাম, আপোনালোকে চাওক। পাৰ্চেলটো হ'ল ফায়াৰ বল। এইটোৱে পাৰ্চেল আমাৰ ইউজ কৰি চাব পাৰে। পাৰ্চেলটো এইটো ৱাচ ইউজ কৰি চাব পাৰে। এইটো ৱাচটো বেটাৰী পিক আপ বহুত ভাল পাৰ্চেলটো। হাই ফ্ৰেণ্ডছ, আমি চাৰ্জাৰ কেবলটোৰ বিষয়ে চাম। চাৰ্জিং কেবলটো ইয়াত লগাওক। এইটো বহুত মোবাইল আছে না, হা অল এভৰিথিং। এইটো এনেকৈ লগাই কিনে চাৰ্জত দিব পাৰে আৰু কিবা লাগে দিলে